হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল আৰু আপোনালোকৰ খবৰ ভাল বুলি আশা কৰিছোঁ। আৰু আজি আমাৰ কলেজ উইক আছে, চ' তাতে যাই আছোঁ আৰু এতিয়া আহি পালোঁ। আৰু এতিয়া ID কাৰ্ড নিবলৈ আহিছোঁ আৰু ৰোল নম্বৰ চহী কৰি ID কাৰ্ড লৈ যাওঁ আৰু গৈ আছোঁ। বাপ্পা দুটাকে লৈছে দেচোন।
আজিৰ যিটো সাংস্কৃতিক অনুষ্ঠান প্ৰতিযোগিতা মই আহিছোঁ বিচাৰক ৰাজেন দাস। সকলোৱে শুনিছে কিবা সকলোৱে গোলাম গামোচাৰে আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ। মাৰা মাৰবি নাকি আমাক উঠাই লাগে মই বহুত চেলিব্ৰিটি তো এয়া ৰাজেন দাস। ৰাজেন দাসৰ তেওঁলোকৰ মাজত প্ৰতিভা চাব খুজিছোঁ। গতিকে তোমালোকে যিমান প্ৰতিভা আছে সকলোখিনি উলিয়াই দিবা আৰু সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মহাবিদ্যালয়খনে যিখন চাৰে কলেজ লাইফেনে পাতে তাৰ ভেটি কিন্তু এই মহাবিদ্যালয়খনে যি আজি বিশ্বজয় কৰিবলৈ সক্ষম হৈছে আৰু পৃথিৱীৰ প্ৰায় 20খন দেশক পৰাস্ত কৰি 32টাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেকুৱা অধ্যক্ষ মহোদয় কোৱাৰ দৰে ইয়াৰ পৰাই দূৰ দিগন্তলৈ যাব তোমালোকৰ প্ৰতিভা। সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ডাইনামিক কালচাৰেল ইনচাৰ্জ শিলচৰক। ধন্যবাদ। ধন্যবাদ ৰাজেন দাস। আমি এজন সকলোৰে অপৰিচিত কি বুলি কওঁ তেওঁৰ পৰিচয় তেওঁ নিজে দিব। বিকি আহা তুমি। বিকিক আমি গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া বিকি। বিকিক ইথান মই একো ক'ব নিদিওঁ। বিকি অলপ থিয় হৈ থাকক, সকলোৱে চাই থাকক। এইবাৰ আহিছোঁ নিশ্চয় আমাৰ মাজত উপস্থিত আছে আজিৰ বিচাৰকৰ আসন গ্ৰহণ কৰা দলিমণি বৰুৱা। তুমি তাতে যে হ'লে হ'ব উঠা। দলিমণি বৰুৱা আমাৰ বৰ্তমান অংশকালীন প্ৰবক্তা হয়। এক সময়ত তেওঁ NH কলেজৰ শ্ৰেষ্ঠ গায়িকা আছিল দলিমণি বৰুৱা। কাষতে এজনী আমাৰ অংশকালীন প্ৰবক্তা অসমীয়া বিভাগৰ অনুস্মিতা মিউজিকেল বিশাৰদ লোৱা আছে। তেওঁক আমি আজি বিচাৰকৰ আসন বহুৱাইছোঁ। তেখেতক ফুলাংগ বছৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি আহিছোঁ বিকি কোন কিয় আহিলা এটা প্ৰশ্ন ময়ো জানা নাই। গতিকে তেওঁৰ মুখেদি তেওঁ ক'ব গোটেইখিনি। কিন্তু শেষত মোক গামা চকা দিব নাপাহৰিব। শেষত হ'লে দিব কাৰণ মই উপধাপ আছিলোঁ না। দিব শেষত দিব। এইবাৰ বিকি তুমি তোমাৰ নিজৰ অকণমান পৰিচয় দিয়া। মই জনাতে এটা পপুলাৰ ছিংগাৰৰ কিবা এৱাৰ্ড পাইছে, কিবা এটা পপুলাৰ ছিংগাৰৰ এৱাৰ্ড পাইছে। তুমি এটা গানৰ অকণমান গুণগুণাই ৰাইজক অলপ আমোদ দিবা। ধন্যবাদ। নমস্কাৰ সকলোকে। আচলতে ভাষণ দিব নাজানো, গান গোৱা মানুহ গানকে গান আৰু এটা গানৰ কাৰণে বিশেষ গান আপোনালোকে বহুত মৰম দিছে। তেতিয়াহ'লে 2 কোটিতকৈ বেছি মানুহে মৰম দিছে। গানটোৰ নাম তোমাকে নাপালে, যিটোৰ কাৰণে যোৱা বছৰ মোক ব্ৰহ্মপুত্ৰ নৰ্থ ইষ্ট এৱাৰ্ড দিছিলে মষ্ট পপুলাৰ ছিংগাৰ। আৰু আপোনালোকক ধন্যবাদ ইমান মৰম দিছে গানটোৰ বাবে। আচলতে মই গান গাওঁ, বিকি কলিতা মোৰ নাম। আৰু এটা বিশেষ গান যোৱা বছৰ পৰা তোমাকে নাপালে সকলোৱে মৰম দিছোঁ, অকণমান গাই দিছোঁ মই। আচ্ছা, আৰু আপোনালোকে একেলগে গাই দিলে খুব ভাল পাব। ঠিক আছে? তুমি দিয়া
দুবাহুৰে মাজতে তোমাক ৰাখিম সদায় আছো থাকিম তোমাৰ সতে আনে কোনো সুখ নালাগে তুমি বিয়া মৰমে জীয়া আমার ভাগা জীবন আছে সেয়া জুড়িব যার তোমার প্রকৃত